নমস্কাৰ সকলোকে চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি চেনেলটোত আপোনাৰ কথোপকথনৰ বৈশিষ্ট্য এই বিষয়ে কেইটামান পইণ্টছ আছে, মই আপোনালোকক দিবলৈ যত্ন কৰিছোঁ। এতিয়া হয়তো আপোনালোকে সকলোৱে এই কথা জ্ঞাতই যে আমি যেতিয়া ভাষা এটা শিকোঁ তাত আমি ভালদৰে পঢ়িব পাৰিব লাগিব, লিখিব পাৰিব লাগিব, ক'ব পাৰিব লাগিব। তেনেধৰণে আমাৰ লিচনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং LSRW চাৰিটা এটা ভাষা এটা শিকাৰ ক্ষেত্ৰত এই চাৰিটাক গুৰুত্ব প্ৰদান কৰা হয়। গতিকে স্পিকিঙৰ ক্ষেত্ৰত কথোপকথনৰ কেইটামান বৈশিষ্ট্য আছে, সেইকেইটা ইয়াত আপোনালোকে দেখিছে যে প্ৰথমটো উপলব্ধি। ইয়াৰ জৰিয়তে বক্তাই কি কৈছে বা কি ক'বলৈ গৈছে তাক শ্ৰোতাই বুজি পাব লাগিব, হয়নে? তাৰপিছত এতিয়া যে কৈছে যে ইয়াত উদাহৰণ এটা দিছে, দেখিছেনে? মোক মটৰ লাগে বুলি কওঁতে মানুহজনে খোৱা মটৰ নে উঠা মটৰ কথা ক'বলৈ গৈছে, তাক শ্ৰোতাজনে বুজি পাব লাগিব। ঠিক হ'ব THEIR দেয়াৰটো হ'বনে THERE দেয়াৰ। ঠিক তেনেদৰে হিয়াৰ হয়নে? এটা আপোনাৰ কি হয়, শুনিবলৈ অলপ একেই কিন্তু অৰ্থবিলাক ভিন্ন হয়, গতিকে তেওঁ সেইটো কথা উপলব্ধি কৰিব পাৰিব লাগিব। ছেকেণ্ডটো হৈছে আৰু মানে তেওঁ কওঁতেও সেইখিনি কথা জানিব লাগিব, বুজিব লাগিব, আৰু শুনাজনেও সেইখিনি কথা বুজি পাব লাগিব। ছেকেণ্ড হৈছে প্ৰাসংগিকতা। প্ৰতিটো কথাৰে কোনো নহয় কোনো এটা প্ৰাসংগিক বিষয় থাকে। নিজৰ উদ্দেশ্যৰ কথা ক'বলৈ গৈ প্ৰাসংগিক বিষয় চেৰাই অন্য প্ৰসংগৰ কথা কথোপকথনৰ মাজলৈ টানি আনিলে বিষয়টো অপ্ৰাসংগিক হৈ পৰিব। তেতিয়া যাৰ উদ্দেশ্যে কোৱা হৈছে তেওঁক সন্তুষ্ট নকৰে, বিৰক্তিহে লগাব। বহু ক্ষেত্ৰত দেখা যায় যে বহু বক্তাই কোনো বিষয়ৰ বিষয়ে আলোচনা কৰিবলৈ গৈ অপ্ৰাসংগিক কথা আলোচনা কৰি মূল বিষয়টোৰ সূত্ৰ হেৰুৱাই পেলাই সেয়া কৰা অনুচিত। গতিকে এইটো আপোনালোকে গম পাইছে যে আমি কোনো এটা বিষয়ৰ ওপৰত কওঁতে সেই বিষয়টোৰ পৰা আমি ফালৰি কাটি নগৈ সেই কেন্দ্ৰ বস্তুটো ধৰি ৰাখি কথাখিনি ব্যক্ত কৰিব লাগিব, যাতে শুনাজনেও বিৰক্তি নাপায়, মানে। তাৰপিছত কথোপকথনৰ কথোপকথনৰ ৰীতি এনে হ'ব লাগে যাতে কোৱা কথাখিনি শুনি শ্ৰোতা অভিভূত হয়। ইয়াৰ বাবে কথাৰ ধৰণকৰণ পোনপটীয়া টু দ্য পইণ্ট হোৱা উচিত। এজনে যি কথাৰ উত্তৰ বিচাৰিছে প্ৰত্যুত্তৰো ঠিক তেনেদৰে দিয়া উচিত। কথা কোৱাৰ এনে ৰীতি জনাৰ বাবে বিবেকানন্দই সুদূৰ চিকাগোতো গৈ নিজৰ সুন্দৰ বক্তৃতাৰে মানুহক বহু সময় ধৰি মন্ত্ৰমুগ্ধ কৰিব পাৰিছিল। মহাপুৰুষ শংকৰদেৱৰ যুক্তিপূৰ্ণ কথাতে হাৰ মানি মাধৱদেৱে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। আচলতে এইকেইটা লাষ্টৰ লাইনকেইটা এটা উদাহৰণহে দিছে। এতিয়া কিছুমান মানুহে ইমান শুৱলাকে বক্তৃতা দিয়ে যে আমি শুনি ভাল পাওঁ, হয়নে? আপোনালোকেও হয়তো নিশ্চয় তেনেকুৱা ব্যক্তিক লগ পাইছে। গতিকে কথোপকথনৰ দি এনে হ'ব লাগে, অপ্ৰাসংগিক কথা নকৈ এনেকৈ ধৰণে মানে আগবঢ়াই নিব লাগে যাতে শ্ৰোতাজনে কথাখিনি শুনি ভাল পায় আৰু কথাখিনি অপ্ৰাসংগিক নহয়, পোনপটীয়া ধৰণৰ হ'ব লাগে, হয়নে? তাৰপিছত আহিলে আপোনাৰ স্বাভাৱিকতা। কথোপকথন স্বাভাৱিক হোৱা উচিত। যাক যেনেকৈ কথা ক'লে হোৱাই ঠিক তেনেদৰে ইয়াৰ পাতনি তৰা আৰু সামৰণি মৰা উচিত। নিৰক্ষৰ জনসাধাৰণৰ লগত কথা পাতোঁতে সাধাৰণতে তেওঁলোকৰ বা সিহঁতৰ বুলি কৈছে, আমি কৈছোঁ যে কি তেওঁলোকৰ পৰিচিত শব্দ তথা বাক্যাৱলী ব্যৱহাৰ কৰা উচিত। আকৌ শিক্ষিত কিংবা উচ্চ শিক্ষিত জনসাধাৰণৰ লগত কথা ক'লে বাক্যবোৰ পৰাপক্ষত সাহিত্যিক মৰ্যাদা সম্পন্ন কিবা উচ্চ স্তৰৰ হোৱা উচিত। এতিয়া ধৰক গাঁৱৰ এজন ব্যক্তিয়ে যদি পঢ়া শুনা বেছি কৰা নাই, আমি তেওঁৰ আগত যদি ইংলিছৰ শব্দ কেইটামান ডাঙৰ ডাঙৰ অভিধানত থকা শব্দ কেইটামান কওঁ, তেওঁলোকে বুজি পাব জানো? এতিয়া স্পৰ্শকাতৰ, দৃষ্টিভংগী, প্ৰাসংগিকতা, বিশ্লেষণ, যুক্তিবাদী চিন্তাধাৰা, এইবিলাক যদি আমি তেওঁলোকেইটা যিহেতু ইমান টান নহয় শব্দকেইটা, তথাপিও যদি বিদ্যালয়ৰ বেছি নোযোৱা আমাৰ আইতাহঁতৰ বয়সৰ মানুহ এগৰাকীক যদি আমি তেনেকুৱা কথা কওঁ, তেওঁলোকে নিশ্চয় বুজিবলৈ অসুবিধা পাব, হয়নে? গতিকে আমি যেনেকুৱা এটা মানে পৰিৱেশত থাকোঁ সেই অনুপাতে কথা ক'ব লাগিব। যদি আমি ধৰি লওক কৈছিলে যে শিক্ষিত কিংবা উচ্চ শিক্ষিত জনসাধাৰণৰ লগত কথা বাৰ্তা কৰোঁ, তেতিয়া নিশ্চয় আমি তেনেকৈ সাহিত্যিক মৰ্যাদা সম্পন্ন কিংবা উচ্চ স্তৰৰ কথা কোৱা উচিত। তাত আকৌ আমি যদি সভা সমিতি এখনত আমাক কথা ক'বলৈ মানে তেতিয়া আমি অপ্ৰাসংগিক মানে মূল বিষয়বস্তুৰ পৰা ফালৰি কাটি খুব সস্তীয়া কিছুমান যিবিলাক শব্দ আমি এই লগৰ সমনীয়াৰ লগত ব্যৱহাৰ কৰোঁ, তেনে শব্দ কিন্তু আমি ব্যৱহাৰ কৰিব নালাগে, হয়নে? তাৰপিছত আৰু আহিছিলে কি সামাজিক আচৰণ। কথোপকথন সদায় সামাজিক আচৰণ মানি চলা উচিত। কোনো অপৰিচিত ব্যক্তি কোনো কাৰণত আমাৰ ঘৰলৈ আহিলে তেওঁক সোধা পোছা কৰা বা বহিবলৈ কোৱা কিংবা তামোল চালি বা চাহ জলপানে আপ্যায়ন কৰাটো আলাপ আলোচনাৰ প্ৰথম স্তৰ। আকৌ আমিও যেতিয়া কোনো অপৰিচিত মানুহৰ ঘৰলৈ কোনো কাৰণত যাওঁ, তেতিয়া বিনম্ৰতাৰে নমস্কাৰ জনাই গৃহত প্ৰৱেশ কৰাটো ৰীতি। ইয়াৰ লগত নিজৰ নাম পৰিচয় তথা অহাৰ উদ্দেশ্য ব্যাখ্যা কৰা উচিত। উপৰোক্ত এনেবোৰ আচৰণ মানি নচলি কেৱল কথাৰ মহলা মাৰিবলৈ গ'লে তেনে কথোপকথন হ'ব অন্তহাৰশূন্য তথা প্ৰাণহীন, হয়নে? আৰু এটা আমাৰ কথোপকথনৰ নীতি মানদণ্ডটো দেখিলে, তাৰপিছত তাতকৈও গুৰুত্বপূৰ্ণ এটা আছে কি মাধুৰ্যতা। কথা বতৰাত মধুৰতা থাকিলে কথা তেনে কথাই যে সততে আমাক আকৰ্ষণ কৰে।
সেই কথা আমি সকলোৱে জানো। জনা কথাকে সজাই পৰাই বা অলংকাৰপূৰ্ণ কৰি ক'ব পাৰিলে সেই মানুহৰ মন মোহিনীয়ে আকৌ খুব কৌতূহলপূৰ্ণ বা ৰসযুক্ত কথাও ক'ব নজনাৰ গুণত আমাৰ শুনি ভাল নালাগে। এইখিনিতে এইটো আকৌ উদাহৰণ এটা দিলে। এইখিনিতে মানে এতিয়া কিছুমান মানুহে এতিয়া কোৱাৰ ধৰণবিলাক খুব ধুনীয়া হয়। কিছুমান মানুহে কথাবিলাক ইমান ভালকৈ ক'ব পাৰে যে তেওঁ আপোনাক গালি দিলেও আপুনি সেই গালিটো গালি যেন নালাগে, হয়নে? সেইটোৱে আচলতে মাধুৰ্যতা। তাৰপাছত আহিলে কি আপোনাৰ সময়ৰ মূল্য। কথোপকথনৰ ক্ষেত্ৰত সময়ৰ এক বিশেষ প্ৰভাৱ আছে। অনেক ক্ষেত্ৰতে এজনে আন এজনৰ সময়ৰ অভাৱ অথবা অসুবিধাৰ কথা হৃদয়ংগম নকৰাকৈ কথাৰ মহলা মাৰি যায়। এনে পৰিস্থিতিত দ্বিতীয় ব্যক্তিও যদিও সৌজন্যতাৰ খাতিৰত তেওঁৰ অভাৱ অথবা অসুবিধাৰ কথা নকয়, তথাপি পৰিস্থিতি বুজি সেই কথা উপলব্ধি কৰাটো আমাৰ কৰ্তব্য। সভা সমিতিত এজন ব্যক্তিয়ে যদি বহুত সময় ভাষণ দি থাকে, তেন্তে আন ব্যক্তিসকলে ভাষণ দিবলৈ সময়টো অলপ কমি যায়। গতিকে আমি যদি সভা সমিতিতে দিওঁ বা ৰাইজৰ মাজতে দিওঁ, তেতিয়া আমি কিহলৈ লক্ষ্য কৰিব লাগিব? সময়ৰ মূল্য। অকল সভা সমিতি কিয়, আমি যদি কোনোবা এজন ব্যক্তিৰ লগত কথা পাতোঁ, তেতিয়া আমি যিকেইটা কথা প্ৰাসংগিকতা আছে সেইকেইটা পাতি তেওঁ ভাল বেয়া সুধি সেইবিলাক পাতি আমি সামৰণি মাৰিব পাৰোঁ, হয়নে? তেওঁ যিহেতু সকলোৰে সময়ৰ মূল্য আছে, গতিকে অপ্ৰাসংগিক কথা পাতি অন্তসাৰ শূন্য কিছুমান কথা পাতি থাকিব নালাগে। সেইটোৱে কৈছে সময়ৰ মূল্য। তাৰপিছত আহিলে কি আপোনাৰ মত বিৰোধ আছে। কথোপকথনৰ সময়ত কেতিয়াবা এজনৰ মত অইন এজনৰ মতৰ লগত নিমিলিবও পাৰে। ফলস্বৰূপে বিতৰ্কৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। মানে পিছে এনে বিতৰ্ক যাতে তুংগত উঠিব নোৱাৰে তাৰ বাবে উভয় পক্ষই সচেতন হোৱা উচিত। বিতৰ্কৰ সৃষ্টি কৰা বিষয়টো পৰাপক্ষত এৰাই চলা উচিত, নতুবা এই বিষয়ে আলোচনা কৰাৰ বাবে সময়োপযোগী কোনো এটা দিন স্থিৰ কৰা উচিত। সেইকেইটা এতিয়া আপোনালোকে ভালে কেইটামান দেখিলে যে কথোপকথনৰ কিছুমান নীতি আছে। তাৰপাছত নেক্সট ভিডিঅ'টোত আপোনালোকক মই কথোপকথনৰ অনুশীলনৰ বিষয়ে আগবঢ়াম। আজিলৈ আহিছোঁ, ধন্যবাদ। যদি ভিডিঅ'টোৱে সহায় কৰিছে বুলি ভাবিছে, তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়ে মোৰ চেনেলটো আগবাঢ়ি যোৱাত ভালেখিনি সহায় কৰিব। আজিলৈ আহিছোঁ, পুনৰবাৰ ধন্যবাদ।